কাৰ্বি আংলং স্থায়ী পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰ, উপস্থিত আমাৰ সকলোৰে প্ৰাৰ্থী আমাৰ অমৰ সিং কিশোৰ ডাঙৰীয়া, উপস্থিত আমাৰ সাংসদ হৰেণ সিং বি ডাঙৰীয়া, উপস্থিত আমাৰ সকলোৰে জনপ্ৰিয় নেতা হাওড়াঘাট লোকসভা সমষ্টিৰ বিধানসভা সমষ্টিৰ দৰসিং ৰহাং ডাঙৰীয়া, আমাৰ স্থানীয় বিধায়ক বিদ্যা সিং ইংলেং ডাঙৰীয়া, লগতে উপস্থিত আমাৰ লোকসভা বিস্তাৰক আৰু সন্মানীয় উপস্থিত আমাৰ মানুহ MEC সকল, বোৰ্ড চেয়াৰমেন সকল আৰু উপস্থিত কাৰ্বি আংলং বিজেপি ডিষ্ট্ৰিক্ট কমিটি সন্মানীয় সভাপতি ৰলেন কিলিং ডাঙৰীয়াকে প্ৰমুখে কৰি উপস্থিত আজি বিভিন্ন আমাৰ বুথৰ পৰা উপস্থিত অহাৰ সন্মানীয় ৰাইজ